হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালেই। আমি আজি আছিলোঁ শ্বিলঙত। মোৰ হাজবেণ্ড আৰু মই আমি দুয়ো শ্বিলঙলৈ বুলি আহিলোঁ। মানে কি হয়, বেলেগে হয়তো আহিছে, চবেই আহিছে, শ্বিলঙলৈ নহা মানুহো আছে। কিন্তু কি হয়, আমি বিয়াৰ পিছত মানে দূৰলৈ ফুৰিবলৈ যোৱাই নাই। সেইটো কাৰণে আমাৰ কাৰণে মানে বহুত স্পেচিয়েল হয়। বিয়া আজি এবছৰ পাৰ হৈ গ'ল, কিন্তু আমি দূৰলৈ অহাই নাই। চিলাপথাৰ যাওঁ, মাজুলী যাওঁ, আমি যোৰহাটত থাকোঁ, মানে সিমানেই আৰু বেলেগ মানে দূৰলৈ আমি যোৱা নাছিলোঁ। এওঁ মানে অফিচ আজি আৰু কাইলৈ বন্ধ পালে, সেইটো কাৰণে বোলো ভাবিলোঁ ফুৰি আহোঁ। আৰু গুৱাহাটীত এওঁ কামো আছিলে অলপ, সেইটো কাৰণে লগতে মোকো ক'লে তুমিও লোৱা বোলে শ্বিলং ফুৰি। তো তাতে আমি আজি শ্বিলঙৰ ৰুমত আছোঁ। এতিয়া চেৰাপুঞ্জীত আছোঁ আমি। দিনত ফুৰিলোঁ, বহুত ফুৰিলোঁ, মানে এইবিলাক ভিডিঅ' কৰি আনিছোঁ, পিছত দেখাম আপোনালোকক। আজি মই আপোনালোকক আমি শ্বিলঙৰ ক'তনো আছোঁ, ৰুমটো কেনেকৈ আছোঁ, তাকে ৰুমটো দেখাওঁ বুলি আপোনালোকলৈ ৰুমটোৰ ভিডিঅ' দিম বুলি ওলালোঁ। তো আপোনালোকে চাই কেনেকুৱা পালে জনাব মোৰ ভিডিঅ'টো। যদি চাই ভাল পাই লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে নতুন ভিডিঅ'বিলাক ন'টিফিকেশ্যন পাব। আৰু আছোঁ এনেকেই শুম এতিয়া। ভাত খাই আহিলোঁগৈ, ওচৰতে এখন হোটেল আছে, তাতে খালোঁ। ভাল বেয়া নহয়। ভোক লাগিলে মানে দিনত কিবাকিবি বিৰিয়ানী কিবাকিবি খালোঁ, আৰু এতিয়া মানে ভোক লাগিলে ভাতকেইটা খালে ধুনীয়াকৈ টোপনি যাম। সেইটো কাৰণে ভাতকেইটাকে খাই আহিলোঁ। তামোল দেখিলোঁ, তামোল এখনো খালোঁ। চাৰিওফালে বহি আছোঁ, কিনো চাইছোঁ মানে ব'লক আমাৰ ৰুমটো সোমাই যাওঁ। এইটো আমাৰ ৰুম। দৰ্জাখন মাৰি লৈছোঁ দেই, ৰ'ব। এইখন আমাৰ বিছনা, ডাষ্টবিন, এইফালৰ পৰা দেখাম দেই। আমাৰ এইফালে বহি আছে দেহাই। এইটো ৱাৰ্ডৰোবে দিছে, এটা সৰু সুৰা টেবুলখন দেখাম বাৰু মই। এইটো আমাৰ বেগ, তাত ব্লেংকেট আছে আমাৰ, আৰু ইয়াতে কাপোৰ ভৰাই থৈ দিছে, ব্লেংকেট আছে। সেইটো মোৰ বেগটো ইয়াত থৈ দিছোঁ। এইটো মানে চাৰ্জত দিব লাগিব আৰু লাইট লগাব লাগিব, তেতিয়া জ্বলিব আৰু কাৰেণ্ট গ'লে। তো এইটো আমাৰ ৰুম, আৰু ইয়াতে টিভি আছে, এখন চোফা, এইটো আমাৰ বেগটো, এখন টেবুলখন, তলত জোতা থৈ দিছোঁ, ওপৰত এইবিলাক পানী বটল, বেগছ আৰু ঘড়ীবিলাক, পাৰফিউম, ক্ৰীম, সেইবিলাক ইয়াত থৈ দিছোঁ। মোৰ মিনি পাৰ্চটো থৈ দিছোঁ। হাই কৈ দিয়া, তুমি এনেকৈ ওলাবা আৰু দেই। বাথৰুম আছে এইফালে, এইটো বাথৰুমটো ধুনীয়াই, বেয়া নহয়। গৰম পানী ওলায়, কাৰণ ইয়াত ঠাণ্ডা যে বহুত। এইটো আমাৰ ৰুমটো কেনেকুৱা লাগিছে। শ্বিলঙলৈ আহিছোঁ, আৰু এটা মানে স্পেচিয়েল বস্তু দেখাম। লাইটটো ইমান ধুনীয়া লাগিছে, চাওকচোন। লাইটটো ভাল লাগিছেনে? তো এয়াই আছিল আমাৰ শ্বিলঙৰ ৰুম টুৰ। তো আজিলৈ সামৰিছোঁ। ভাত খাব যাওঁতে ফটো মাৰিছিলোঁ, তাৰ ফটো দি দিলোঁ। তো অন্য এটি ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।